Miss Sanjana. Oh, pura ka to title pe hi lagi goise. Bora. Oh, bora. A chota bachcha nisna ke. Literally thodi koi thak de kene ba ke jodi poribole ho. Goli. Oh, auntie ko nai ho ja we are forever young our day. So eja equane kuntu ei duba lokol just e hak pasoli to erisu e ki etu erisu ko baki sob paporo erisi jitu time ha to nedan san to sob khali ha everything is মই জিকি গলো বেবি এটা অকমানি হা মাগজনী গৈছে চিন নাপায় মই মানে বেবি লগত খেলি আছিলো আন্টিক বাই কৈ দিয়া আয়ো শান্তি হলো নেকি নষ্ট ইয়ালে আপুনি কিন্তু ধোকা এক মাৰ খাবি যা Hello everyone, মই প্ৰিয়ংকা বৰপাত্ৰ গোহাঁই পুনৰ আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আহি আছোঁ এটা আউটিং এটা মিছ সঞ্জনাৰ লগত বিকজ তাই বহুত দিনৰ মূৰত আহিছে যোৰহাট চ' সেইকাৰণে তাইক ভাবিলোঁ আমি উলিয়াই লৈ যাওঁ এণ্ড ইয়াকতো চিনি পাই ইজ মাই চাইল্ডহুড ফ্ৰেণ্ড চ' কৌস্তভ চ' এতিয়া আমি জাষ্ট হাই চ' এতিয়া আমি ভাবিছোঁ ক'ত যাওঁ ফাৰ্ষ্টত ভাবিলোঁ যে কাজিৰঙা গল্ফ ফিল্ডত যাওঁ দেন ভাবিলোঁ নাই কাজিৰঙাই যাওঁ চ' এতিয়া আমি গৈ আছোঁ কাজিৰঙা So আপোনালোকক আজি কি হয় দেখাই যাম stay tuned search কৰিলেতো তাহাঁতে এতিয়া কিবা এটা কমন জেগা এডোখৰ যাম বুলি ভাবিছে but they don't remember the name কোনে আগত মনত পেলাব পাৰিবি ৰ মোৰ কেতিয়া মনত নপৰে মই লোকৰ ষ্টেটাছত আৰে মই ফটোখন নহ'লে গুগল লেন্সত এনেকৈ হেৰি কৰি দে যদি জেগাডোখৰ ওলাই যায় তো আমি নাজানিলোহেঁতেন নেকি কৰি দে ফটোখন নলিয়া So আমি এতিয়া আহিলোঁ চাই গৰমলৈ এই দুটা নাম বিচাৰি নাপালে এটাই কয় অসমীয়া নাম এটাই কয় কিবা চাই আছিলে চ' ফাইনেলি চাই গৰম এণ্ড আমি এতিয়া পালোহি ইয়াতে চ' এইখিনি কি জেগানো হেৰি ফিল্মত দিছে ন কণী ফিল্মত মানে নেষ্ট ন নেষ্ট Okay, এতিয়া আমি চাহ খাম So আমি পালোহি ফাইনেলি ইফালে ব্লগাৰ এজনী আহিছে কালি অহা কথা নাছিলে আমি আহি সেই ফুলটোতে মই কৈছিলো যে আমি না আউটফিট হাতে অলপ সময় ন উইকেন মাই কিনে সেইটো হেৰি প্লান হ'ব লাগিব আমি কৰিব পাৰো সোনকালে আহা সেইটো আৰ্লি মৰ্নিং আমি পালোহি এতিয়া মান্দু তোৰ বেগটো so আমি এতিয়া ফাইনেলি পালোহি মান্দু এণ্ড ইটছ চ' বিউটিফুল মই আপোনাক দেখাম লোকেশ্যনটো মই সেই ডটছবোৰ মিলাই আছোঁ ডটছ কত এনেকৈ মই লাষ্ট টাইম আহোঁতে এনেকুৱাই দেখিছিলোঁ কিন্তু ইয়াত যদি মোৰ ফটো তুলি নিদিয় কথাটো বেয়া হ'ব গম পাই যাওঁ তই কিবা কবি নি তোকো লাগে নি ফটো এই গৰমত কিন্তু আজিহে ওলাই আহিছোঁ দেই এনেকৈ ইমান তাকো থংকে ৰ'দখন কিন্তু জেগাডোখৰ ভাল কাৰণে সিফালে অলপ ঠাণ্ডা হৈছে চ' এতিয়া আমি ফটো চটো মাৰিলোঁ এতিয়া আমি গৈ আছোঁ এটা বেলেগ এটা লোকেশ্যন বাট ইটছ চ' গ্ৰীনাৰী সেইবোৰ চব কটেজেছ এইখিনি এৰিয়াত খালি মানে ইমান ফটো চটো মাৰিবলৈ এলাউ নকৰে কাৰণ সেইখিনি হয় নেকি
হয় নেকি ফটো মাৰিবলৈ এলাও নকৰে নেকি স্পেচিয়েলি ফট তাত থকা মানুহখিনিকে চ' আমি এতিয়া আহিছোঁ বেলেগ এটা জেগালৈ ফটাফট কেইটামান ফটো মাৰিলোঁ চ' লেটছ গ' এণ্ড এক্সপ্ল'ৰ এইফালে এওঁ পূৰা ব্লগ বনাই আছে চ' ইয়াতে যোন থাকে চাগে তেওঁলোকক জিপ লাইনিঙো কৰিব দিয়ে কি মিছা নি যা একমাহ খাবি কিয় নোৱাৰি সেইফালে পাৰে সেইটো কি বাইক ফিচিং একমাহ খাবি যা সঁচাকৈ আছে ইয়াতে যদি কোনোবা ইণ্টাৰেষ্ট হয় ইয়াতে বাইক ফিচিং কৰিব পাৰে একো নিদিয়ে ভাল লাগিছে চা কিবা এটা ফিচিং কৰিব পাৰিব পাৰে লিখা আছে বাইক ফিচিং ইয়াত থকাবোৰ নহয় কি কি পুখুৰী মেইন অ' এইখিনি ভাল লাগিছে তাৰ এইখিনি আমাৰ ৰ'দটো ইমান অহা নাই টানে পিনে টানে কৰচোন কোনে হেৰি কৰিব পাৰে হা পইণ্টত কোনটোত লগাব পাৰে কৰ নেক্সট ট্ৰায়েল এইখিনি মই কৰি আছোঁ বাৰু মই বেগটো এতিয়া মই পেলালোঁ কিমান গৰম উঠিছে প্ৰিয়ংকা এইবাৰ যিটো তই নেপেলাও ন চাবি কথাটো কিন্তু বেয়া হ'ব অলপো নাই তোৰ মেমৰি শেষ হ'লে মোক নকবি এতিয়া কেনেকৈ গ'ল এতিয়া ওৱানত বহুত বেছি গৰম উঠিছে আৰু আজি মই মৰি থাকিম আমাৰ ট্ৰেইনাৰ শিকাবিনে छोटा बच्चा निचिनाके लिटरली तहति কৰি থাক দে কেনেবাকে যদি পৰিবলে হ গলি সেপাৰেটকে পৰিবি চাবি মই কৈ দিছ নামিবি কেনেকে these are very old bachas নহয় পাৰিবি যা একো নহয় বহুত সাপোর্ট আছে এসা বাচ্চা দুটা বাচ্চা হে ডাঙৰ বাচ্চা এটা সৰু বাচ্চা পাৰিবি তাই পাৰিছে দেখা নাই পাৰিবি যা এখন পাৰিলি যদি পাৰিলি আৰু পৰলে যোৱা কষ্টব যোৱা ৰডিস টাস্ক স্পিটসভিলা এই তাই স্পিটসভিলা জিকিলে এই আমাৰ উইনাৰ আহি আছে নামি পিনি এয়া উইনাৰ স্পিটসভিলিয়ানস আহি আছে এ বঢ়িয়া এয়া यस জিকিলে वीडियो जिकिले मुझे दिल तो अभी बच्चा है यू शुड ट्राई हाँ ऑलवेज 18 बेसी को 18 14 still 14 sweet 16 and 14 ओके बापले केनेকুৱা ঘামিছো हो বগাই মেলি আহিলো স্পিটসভিলা ৰডিজৰ ভাইবটো লৈ ললো মই জিকি গলো তাৰপিছত এটা মিছ সঞ্জনা ओ পৰাকে তো টাইটেল কে হেই লাগি গৈছে বৰা তাই আমাক এটা প্ৰাইজ তো দিব কি আছে বৰা আৰু ওৱান মোৰ ডট এটা কাম কৰ আৰু কৈ দে
এইবিলাক কথা যাব নেকি সেইটো নিদো বৰাবৰ মই কৈছো মানে সেইটো মিলি গ'ল চা বা দেখিছো চানবান হ'লে মুখখন মইতো বাদ দিছো মোৰ অৱস্থাটো চাটা এতিয়া আমি ইয়াৰ পৰা যাবলৈ ল'লে নেক্সট জেগা হপিং কৰিম আমি কোনটো ৰেজৰ্ট চ' হপিং কৰি তাৰপিছত ফাইনেলি আমি ভাবি আমি ক'ত খাম এইফালে আছে ৰেষ্টুৰেণ্ট চ' অভাৰঅল এক্সপিৰিয়েঞ্চটো ভালেই লাগিলে ঠাণ্ডা কালি বেছি ভাল লাগিব গৰমত বহুত বেছি গৰম আমি ওলালোঁ মাণ্ডুৰ পৰা চ' এতিয়া আমি বেক টু যোৰহাট ৰোড গৈ আছোঁ টেস্কোলৈ অফিচত আকৌ কোনে ডাঙৰকেইটাই তোক আণ্টি বুলি কিয় ক'ব ডাঙৰকেইটা নহয় তাহাঁতৰ বাচ্চাবোৰ তাহাঁতৰ বাচ্চাবোৰ আচ্ছা আণ্টি ক'ব নাই হোৱা যে উই আৰ ফৰ এভাৰ য়ং আৰু দে বা বুলিয়ে ক'ব দেই অফিচৰ কলিগ হয় ন অফিচৰ কলিগ মানে প্ৰফেচনেল অলপ দিগদাৰ হয় বাৰু মোৰ এখন হৈছিলে এখন এফআইআৰ যাওঁতে বেবী এটা অকণমানি মাকজনী গৈছে চিনি নাপায় মই মানে বেবীটোৰ লগত খেলি আছিলোঁ আণ্টিক বাই কৰি দিয়া আণ্টি হ'লো নেকি আমি এতিয়া আহিলোঁ তেজকো ফাইনেলি হাৱা খাম হাৱা আহিছে এতিয়া মই একো খোৱা নাজানো না ব্ৰেকফাষ্ট কৰি অহা নাই এতিয়া খাম এতিয়া অৰ্ডাৰ দিম হেৰি কি খাবি আজি তই খাবি সেইকাৰণে ফাইনেলি খানা আহি গ'ল ই আকৌ অলপ লাজ কৰি দিয়ে আৰু এই আকৌ এনেই বহুত উৎপাত কৰি থাকে পূৰা একদম জলি আজি আকৌ অলপ চাটল হৈ আছে চ' এতিয়া ফাইনেলি আমাৰ খানা আহি গ'ল ইটছ অল এথনিক এথনিক খাব গৈছে যদি কি হাই বেচাটো কৈ আছে মই কেমেৰা অন কৰি দিছোঁ চ' এতিয়া আমি খাম খানা চ' ইয়াতে আছে কি খানাটো দেখালোৱে চ' আই উইল টেল কেনেকুৱা হয় ফিডবেকটো দি আছোঁ টেষ্টৰ খানা কেনেকুৱা খানা আমি খাই টেনশ্যন হৈ গৈছে নেকি পেট ভৰ্তি আমি এতিয়া বহি আছোঁ গোলাপ জল খালে দেই তাই গোলাপ জামুনটো শেষেই কৰিব পৰা নাই এতিয়া টাইমত এতিয়া থৈছে মইতো নাখাওঁ ফিনিছ কৰিছোঁ পূৰা এতিয়া মানে উঠিব পৰা নাই এয়া মোৰ নহয় এইটো পাপৰটো টাইম আগৰ হয় পাপৰটো টাইম কৰা নাই তো এতিয়া একোৱে এৰা নাই কোনটো এৰিলোঁ বাৰু অকল জাষ্ট এই শাক পাচলিটো এৰিছোঁ এই কি এইটো এৰিছোঁ অকল বাকী চব পাপৰো এৰিছে যিটো টাইম सब खाली हाँ एवरीथिंग इज एम्प्टी इन माय my only one ই চবতছে এতিয়া খাই আমি যাওঁ ক'ত যাম এতিয়া ঘৰে যাম আৰু এইটো বন্ধ কৰি দিছোঁ আৰু আমি এটা ফাল্টু কথা পাতিম আমাৰ খাই হৈ গ'ল तब ब्लॉग बनाबी ने कि सिक्लिजनी हेरिটো ब्लॉग बनाইছে সেইটো দিম আপলোড কেতিয়া কালি পৰহি বাৰ্থডে এতিয়া আমি যাব ওলালোঁ এক মাৰ খাবি যা ও কি গোল্ডেন আৱাৰ ফটো সেইটোৱে উই কেন গ' বেক চাই ইমান গ্ল' উই আৰ গ্ল'য়িং এতিয়া নাই ৰ'দডাল পৰক দিছ ওৱান গ্ল'য়িং গোল্ডেন আৱাৰ বহুত পাৱাৰ বাপৰে চুলিটো বান্ধি মোৰ মূৰটো বিষাই গ'ল জানেনে তো সেইকাৰণে খুলি দিলোঁ এণ্ড ৰ'ব দে আপোনালোকক মই ইম্পৰ্টেণ্ট বস্তু এটা দেখাম আপোনালোকক যদি ঘৰত পেট্ৰল বা ডিজেল এখন কোনখনৰ হয় মই নাজানো যদি ঘৰতে লাগে ডেলিভাৰী দেন এই নম্বৰটোত কল কৰি দিব এয়া পাই গ'লোহি তৰাজান চ' ফাইনেলি বাই বাই ক'ব টাইম হৈ গ'ল আৰু এয়া দেখিছে ই গ'ল আৰু সঞ্জনা অলপ দেৰি থাকিব আমাৰ ঘৰত তো আমি এতিয়া পালোহি ঘৰ এতিয়া বাইদেউ অলপ দেৰি ইয়াত থাকিব তাৰপিছত তাই যাবগৈ তাই কিছুমান থাকিব কৈছে বা তাই নাথাকে কেনেকুৱা গৰম তাই কৈছে মানে ভক মাৰিছে দে বাই বাই এয়া আকৌ গৰালি আহিলোঁ কাৰণ গিফ্ট এটা ল'ব আছিল কাৰণ মোৰ নিজৰ বাৰ্থডে হয় চ' বানিবাৰ লগতে আহিলোঁ মা অহা নাই কাৰণ মা অলপ ভাগৰুৱা হৈ আছিল চ' গিফ্ট ল'লোঁ ডাইৰেক্ট আহি পালোঁ বজাৰৰ পৰা আহি আউটফিট চেঞ্জ কৰিলোঁ কাৰণ এতিয়া যাম বাৰ্থডে পাৰ্টি এটাত কাৰণ মোৰ ভাগিনৰ আজি বাৰ্থডে হয় চ' মা আৰু মই যাম আজি মই ফুল্লি টায়াৰ জানেনে বেক টু বেক আজি কাৰণ মোৰ আজি যোনদিনা মোৰ পোৱালি আহে টিউশ্যনলৈ তাহাঁতৰ আজি মানে টিউশ্যনটো পিচ কৰি দিব লগা হ'ল এণ্ড তাহাঁতক ছেটাৰডে লৈ দিম আৰু যিহেতু তাহাঁতি ছেটাৰডে নাহে চ' এইটো মই মেকআপ কৰিম দেন আজি মই লিভো লগা হ'ল বাট দেট ইট ৱাজ অল ৱৰ্থ ইট আই ৰিয়েলি এনজয় এণ্ড এতিয়া যাম বাৰ্থডে পাৰ্টি আপোনালোকক দেখাই গৈ আছোঁ কি কৰিম ঠিক আছে
চ' ফাইনেলি পালোহি এইখন আকৌ মোৰ ভাইটি এটাৰ গৌতম বৰিতা বুলি আছে ইনষ্টাগ্ৰামত তাৰ হয় ভাল কণ্টেণ্টছ বনাই চাব পাৰে চ' আমি এতিয়া জাষ্ট পালোহি ইয়াতে দাদা বহি আছে আজি বেক টু বেক মই আকৌ আজি খাই আছোঁ খানা চ' এতিয়া বাৰ্থডে পাৰ্টি মই পোৱালিজনী দেখাই দিম দেই এইডোখৰত আছে নেকি এইডোখৰত নাই সেইজনী মাকে লৈ আছে দেখাইছিলোঁ মই হ্যাপি বার্থডে ই কবই পার নাই হ্যাপি বার্থডে मिनी ब्लॉग एंड बोलो हाय कुछ बोलो अस्मिता नाम तो चेंज কৰিলা নাই তোমাৰ এতিয়া এই যে মাজতে হেৰি কি কৰি দিছিলা তাই চেঞ্জ কৰিছিলে নাম চেঞ্জ কৰিলা নহয় নহয় কিবা হেৰি কিবা অমিতা নে কিবা কৰি দিছিলা কিন্তু এটা চেঞ্জ কৰিলা কেইটা চেঞ্জ কৰিলে তাই ব্লগছবোৰতো চাব কনসিষ্টেন্সি ৰাখে মুঠছেতো বহুত ৰাখে চ' এহেঁতো যদি মোৰ নিউজ হয় এইও মোৰ নিউজ হয় আপোনালোকে চাই দেখিছে মোৰ আগৰ ব্লগছবোৰত আৰু ইভেন মিনি ব্লগছতো চ' এহেঁতক যেতিয়া লগ পাওঁ ঢেৰ কথা ওলায় এণ্ড ইট ডিডণ্ট ফিল লাইক কিন্তু ইমান এইজ গেপ আছে বুলি কাৰণ এহেঁতি মোতছে বহুত বছৰ সৰু হয় বাট যেতিয়া লগ পাওঁ একদম সমনীয়া নিচিনাই লাগে বিকজ উই ৰিয়েলি ভাইব আৰু ভাল লাগে লগ পালোঁ এতিয়াৰ পৰা ফেমিলি টাইম অথনি ফ্ৰেণ্ডছ টাইম হৈ গ'ল এতিয়া ফেমিলি টাইম ফাইনেলি এনজয়িং ইট আৰু সেইজনী টিকলিৰ পৰা ফোন দিতে আছে আজিকালি পোৱালিটোৰ পৰা ফোন দিতে দেখিছে বিজি বাৰ্থডে গ'ল অঁ আজিকালি পোৱালিবোৰক ফোন দি দিলে পূৰা গৈছে অথনি খেলিলে এতিয়া তাই পৰা ফোনৰ লগত ব্যস্ত চ' শ্বি ইজ দ্য বাৰ্থডে গাৰ্ল আৰু এতিয়া কেক কাটি হৈ গ'ল চ' কেকৰ ফিটটো মই দিব নোৱাৰিলোঁ দুখ পালোঁ অঁ দুখ পালে তাই সেইকাৰণে তাইক এতিয়া ফোনটো দি দিছে আৰু এতিয়া মই কেকটো মিছ কৰিলোঁ কেক কাটিঙত এণ্ড দেন উইল বি এইফালে হেপী বাৰ্থডে থেংক ইউ কোৱা মই আগত খাই লওঁ নিজে আগত খাই ল'ব তাই হৈ গ'ল এতিয়া আমি অলপ পিছত যাম আৰু চ' ইউ অল ডান পেট ফুল আইচক্ৰীম এতিয়া আমি ফটো ছেশ্যন মানে ইমানেই গৰম উঠি আছিলে ভিতৰত ঠাণ্ডা কিন্তু বাহিৰত আজি টেম্পাৰেচাৰ ইমানেই গৰম আজি বহুত বেছিয়ে গৰম দেই খাই পিনি এনেকুৱা ফিল হৈছে একদম ডিঙিটোৰ পৰা টামিটোলৈকে পেটটো ঠাণ্ডা হৈ সব মিছা কথা কৈছে গুডি বাই সব মিছা কথা চব হৈ গ'ল এতিয়া আমি যাব ওলালোঁ আৰু এইটো হয় লোকেশ্যনে মিঠা পুখুৰী এইটো হয় মিঠা চ' মই এতিয়া যাওঁ ইমান আন্ধাৰ ভালকৈ উঠাই নাই আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ এইচ ঘৰ পালোহি আশা কৰিছোঁ আপোনাৰ ব্লগটো চাই ভাল পালে ইট ৱাজ আ মিক্সচাৰ অফ ফেমিলি গেট টুগেডাৰ এণ্ড ফ্ৰেণ্ডছ গেট টুগেডাৰ চ' এইদৰে সদায় ছাপোৰ্ট কৰি যাব যিসকলে মোৰ ভিডিঅ' চাই আছে থেংক ইউ ছ' মাছ আৰু নতুন যিসকল আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই আৰু এইদৰে সদায় মৰম দি যাব চ' যেন মই আৰু ভিডিঅ'জ বনাবলৈ জিলটো পাওঁ অ'কে চ' চি ইউ অন মাই নেক্সট ব্লগ বাই বাই